নমস্কাৰ বন্ধুসকল, আজি আপোনালোকে চাবলৈ পাব দুটামান অদ্ভুতজনক ঘটনা। তো আহক বন্ধুসকল, অলপ পলম নকৰাকৈ আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। দ্য ভেকিউম গেং। ফ্ৰান্সৰ এই গেংটো চুৰি কৰাৰ পন্থাসমূহ সম্পূৰ্ণ বেলেগ আছিল। এই গেংটোৱে কেৱল মনোপ্ৰিক্স নামৰ ছুপাৰ মাৰ্কেটসমূহতহে লুণ্ঠন চলাইছিল। তেওঁলোকে মনোপ্ৰিক্স নামৰ প্ৰতিষ্ঠানটো টকা পইচাৰ লগতে মূল্যৱান বস্তু মজুত ৰখা গোপন কোঠাৰ দুৰ্বলতা বুজিব পাৰিছিল যে এই কোঠালিটোত ড্ৰিল কৰাটো নিচেই সহজ, আৰু তাৰেই সুযোগ বিচাৰি এই গেংটোৱে ভেকিউম ক্লিনাৰৰ সহায়ত এটা বিশেষ যন্ত্ৰকৌশলী আৱিষ্কাৰ কৰিছিল। যিকোনো মনোপ্ৰিক্সৰ প্ৰতিষ্ঠানত গৈ তেওঁলোকে অতি সহজে গোপন সামগ্ৰীসমূহ থোৱা কোঠালিত ড্ৰিল কৰি অতি সহজে তাৰ পৰা চুৰি কাৰ্য সম্পন্ন কৰিব পাৰিছিল। 2006ৰ পৰা আজিলৈকে এই গেংটোৱে এনেধৰণৰ 12খন ছুপাৰ মাৰ্কেটত লুণ্ঠন চলাই আহিছে, আৰু ইয়াৰ মুঠ পইচা প্ৰায় $8 লাখ। ইমানখিনি হোৱাৰ পাছতো মনোপ্ৰিক্সৰ প্ৰতিষ্ঠানটোৱে তেওঁলোকৰ গোপন সামগ্ৰী থোৱা কোঠালিটোৰ মডেলটো সলোৱা নাই। এই গেংটো ইমানেই পাৰ্গতালী যাক আটক কৰিব পৰা খবৰ আজিলৈকে ওলোৱা নাই। এণ্ড্ৰে ষ্টেণ্ডাৰ্ড। এণ্ড্ৰে আছিল দক্ষিণ আফ্ৰিকাৰ এজন প্ৰশাসনীয় বিষয়া। পুলিচ হৈ তেওঁ ভালদৰে জানিছিল যে অপৰাধীয়ে কেনেদৰে অপৰাধ কৰে আৰু চুৰ কৰে। 1977ত তেওঁ চুৰ কৰাৰ সিদ্ধান্ত লৈছিল। এণ্ড্ৰেই ৰূপ বা ধাৰণ সলোৱাত অতি উচ্চ খাপৰ দক্ষতা আহৰণ কৰিছিল। প্ৰতিবাৰে নিজেই বেংকসমূহত চুৰি কৰিছিল। তাৰ পিছত সেই বেংকৰ অনুসন্ধানৰ বাবে তেওঁৱেই পুলিচ হৈ আহিছিল। 1977 চনৰ পৰা 1980 চনলৈকে প্ৰায় 30টা বেংকত তেওঁ চুৰি কৰিছিল। কিন্তু এণ্ড্ৰেয়ে এটা ভুলৰ বাবে তেওঁৰ মুখা খোল খাইছিল, আৰু সেই মুখা তেওঁৰ বন্ধু এজনেই খুলিছিল, যাৰ বাবে এণ্ড্ৰেয়ে কাৰাগাৰলৈ যাবলগীয়া হৈছিল। কিন্তু এয়াই এণ্ড্ৰেৰ শেষ নাছিল। এণ্ড্ৰেয়ে জেলত দুজন বেংক ৰাবাৰীক লগ পাইছিল, আৰু তেওঁলোকে জেলৰ পৰা পলোৱাৰ সিদ্ধান্ত লৈছিল, আৰু এই সিদ্ধান্ত মৰ্মে তেওঁলোকে জেলৰ পৰা পলাবলৈ সক্ষমো হৈছিল। তাৰ পাছতে যি ধৰণে তেওঁলোকে বেংকসমূহত লুণ্ঠন কৰা আৰম্ভ কৰিছিল তাৰ বিষয়ে কোৱাটো বহুতেই কঠিন। কেতিয়াবা তেওঁলোকে দিনতে 4টাকৈ বেংকৰ চুৰিও কৰিছিল। কিন্তু এণ্ড্ৰে কেজেগাত দেখাৰ খবৰ পাই পুলিচে যেতিয়া সেই ঠাইত উপস্থিত হৈছিল, তেতিয়া তেওঁলোকৰ মাজত হোৱা সংঘৰ্ষত এণ্ড্ৰেৰ গাত গুলী লাগিছিল আৰু মৃত্যু হৈছিল। কাৰ্ল বাৰ্গছিয়ান। কাৰ্লক পৃথিৱীৰ আটাইতকৈ শিক্ষিত চোৰ বুলি জনা যায়। কাৰ্লে PhD ডিগ্ৰীও লাভ কৰিছিল। আমেৰিকাত কাৰ্লক বৰ্তমানলৈকে সকলোতকৈ সফল চোৰ বুলি কোৱা যায়। 30 বছৰত কাৰ্লে প্ৰায় 50টাতকৈ অধিক বেংকৰ চুৰি কৰিছিল, আৰু তেওঁ কেতিয়াও আৰক্ষী বাহিনীৰ সন্মুখত মুখা খুলিবলগীয়া হোৱা নাছিল। যদিও কেইজনমান শিশুৱে কাৰ্লৰ ঘৰত কিছুমান সামগ্ৰী নাপালে হয়, তেন্তে হয়তো আজি পৰ্যন্ত কাৰ্লৰ মুখা খুলিব পৰা নগ'ল হয়। দ্য ষ্টপৱাচ গেং। কেনেডাৰ 3জন ব্যক্তিৰ এই গেংটোৱে এই নামটো তেওঁলোকৰ নিজৰ পৰিচয়ৰ বাবে পাইছিল, কিয়নো তেওঁলোকে বেংকত কৰা লুণ্ঠনৰ ব্যৱস্থাত আজিলৈকে 2 মিনিটতকৈ অধিক সময় খৰচ কৰা নাছিল। 19 ছেকেণ্ডৰ ভিতৰত তেওঁলোকে বেংকত চুৰি কৰি তাৰ পৰা পলায়ো যাব পাৰিছিল, আৰু তেওঁলোকে আজিলৈকে কাৰো ওপৰত এটাও গুলী চলোৱা নাছিল। এইটো আছিল তেওঁলোকৰ বিশেষত্ব। 1970ৰ পৰা 1980লৈকে আমেৰিকাত এই গেংটোৱে লুণ্ঠন চলাই আহিছিল। তেওঁলোকে 100টাতকৈ অধিক বেংকৰ লুণ্ঠন কৰিছিল, য'ত তেওঁলোকে 90 কৰোৰতকৈ অধিক পইচা চুৰি কৰিবলৈ সক্ষম হৈছিল। তেওঁলোকে যেতিয়া প্ৰথমবাৰৰ চুৰি কাৰ্যত হাত দিছিল, তেতিয়া তেওঁলোকে শাসকবৰ্গৰ হাতত ধৰাও পৰিছিল। কিন্তু জেলৰ পৰা মুকলি হোৱাৰ পিছত এই গেংটোৱে আমেৰিকাত গৈ নিজৰ পৰিচয়ৰ লগতে ৰূপ সলনি কৰি তাত থাকিবলৈ লৈছিল। তাৰ পাছতেই সিহঁতে 140টা বেংকত চুৰি কৰিছিল। কিন্তু অন্তিম বেংকটো চুৰি কৰাৰ সময়ত তেওঁলোকে কিছুমান এনেধৰণৰ সংগৃহীত তথ্য এৰি থৈ আহিছিল, যাৰ বাবে তেওঁলোকে ধৰা পৰিছিল। তো বন্ধুসকল, আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিলোঁ। যদিহে ভিডিঅ'টো ভাল পালে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব।